জ্যোতিবা বুলি চিনি পাইছে ক'ত মই তোমাক চিনি পাই কেলা ছোৱালীখিনিৰ আগত কেলা মই ড্ৰাইভাৰ লাইন গাড়ীত সঁচাকৈ মানে বহুত বেছি ডাঙৰ হয় আৰু ইমান ডাঙৰ পুখুৰী মানে লাইফত আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। ইমান ডাঙৰ পুখুৰী আগতে কেতিয়াও দেখি পোৱা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। সঁচাকৈ বহুত ধুনীয়া আৰু বহুত ডাঙৰ হয়। মই আগতে গাইড লওঁতে তেখেতে কৈছিলে বোলে আগতে ইয়াত পূজা পাতল কৰোঁতে হেৰিবিলাক মন্ত্ৰী নে সেনাপতি ইয়াত বহিছিলে। হেল্ল' গাইজ, দিছ ইজ এন শিৱম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী বাইকাৰ্ছ নয়ন। আৰু আজি আছোঁ আমি শিৱসাগৰত আৰু মোৰ লগত আছে এইফালে আমাৰ বিজুদাক সকলোৱে চিনিয়ে পায়, খুব ৰাস নাছিলে। এবাৰ আকৌ নতুনকৈ চাহৰ দোকানত ধৰিছে চুকুৱালিৰ লগত সমানে। আৰু আমি মানে ৰাতি য'ত আছিলোঁ আৰু ইয়াৰ পৰা মানে বাহিৰৰ ভিউটো চাওঁ। দৌলমুখ চাৰিআলি আহি পাই গ'লোঁ আৰু মোৰ পিছফালে আছে শিৱদৌল। গতিকে আহক এতিয়া ভিতৰলৈ যাওঁ। এইফালে আছে শিৱদৌল, এতিয়া আমি এইফালে ওপৰলৈ যাব লাগিব। তাৰপিছত গোটেইখিনি দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো চাই থাকক। এয়াই হৈছে শিৱসাগৰৰ সেই বিখ্যাত ঐতিহাসিক শিৱদৌল। আৰু এই শিৱদৌলটো বনাইছিল শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে 1714 পৰা 44 খ্ৰীষ্টাব্দৰ ভিতৰত। শিৱদৌলৰ পৰা ওলাই আহিল। ইমান দিনে মানে ফটোত মানে যি শিৱদৌল দেখি আছিল তাতকৈ মানে সঁচাকৈ বহুত বেছি ধুনীয়া আৰু মানে বহুত বেছি ডাঙৰ হয়। আৰু আপোনালোকৰ যদি কোনোবা এতিয়ালৈকে ইয়ালৈকে অহা নাই তেনেহ'লে এবাৰ আহিব, সঁচাই বহুত বেছি ভাল লাগে। আৰু ইয়াত অহা টাইমটো হৈছে ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে আৰু আবেলি টাইমটো হৈছে 3 বজাৰ পৰা সন্ধিয়া 8:30 বজালৈকে। আৰু এতিয়া মানে আমি গৈ আছোঁ শিৱদৌলৰ কাষত থকা মানে শিৱসাগৰ পুখুৰী পাৰলৈকে। আৰু এয়া হৈছে শিৱদৌলৰ পাৰত থকা শিৱসাগৰ পুখুৰী। চাওক কিমান ডাঙৰ পুখুৰী হয়, সঁচাকৈ মানে বহুত বেছি ডাঙৰ হয়। আৰু ইমান ডাঙৰ পুখুৰী মানে লাইফত আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। ইমান ডাঙৰ পুখুৰী আগতে কেতিয়াও দেখি পোৱা নাছিলোঁ, আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। সঁচাকৈ বহুত ধুনীয়া আৰু বহুত ডাঙৰ হয়। আৰু আগফালে বহুত মানে ধুনীয়া ধুনীয়া ৰাজহাঁহ আছে, সেইখিনিও দেখুৱাই আছোঁ। আৰু ইয়াত যদি আহে তেনেহ'লে আপোনালোকে মানে এনেকুৱা ৰাজহাঁহো দেখিবলৈ পাব, বহুত ৰাজহাঁহ আছে। আৰু যদি আপোনালোকে ভাবে যে কিবা খাদ্য খুৱাম বুলি তেনেহ'লে আণ্টিহঁত আছে, আণ্টিহঁতৰ পৰা এনেকৈ বিস্কুট বা ব্ৰেড আছে, ব্ৰেডে আছে ন, অকল এনেকৈ ব্ৰেড আছে, আপোনাৰ লৈ কেনে খুৱাব পাৰে। আৰু ইয়াত মানে অকল যে হাঁহে আছে তেনেকুৱা নহয়, এইফালে চাওক না কিমান ডাঙৰ ডাঙৰ মাছ আছে। অ' মাই গড, বহুত ডাঙৰ ডাঙৰ হয়। এই মানে বিস্কুট দিলে পূৰা ওচৰলৈ গুচি আহে ন। আৰু এইটোৱে হৈছে মানে তলাতল ঘৰৰ ভিতৰলৈ যোৱা ৰাস্তা, আৰু সেইটো হৈছে মেইন ৰোড। আৰু মেইন ৰোডটোৰে এইফালে এনেকৈ গ'লে মানে তলাতল ঘৰটো পাই যায়, সেইফালে আছে। মানে ৰাস্তাটোত আহি এনেকুৱা লাগিছে মানে আমাৰ জাজৰি চেল্ফি ৰোডত থকা নিচিনা লাগি আছে, যিটো মানে একেবাৰে আমাৰ জাজৰি চেল্ফি ৰোডটোৱে আৰু। শিৱদৌলৰ পৰা ওলাই আমি চিধা আহি গ'লোঁ তলাতল ঘৰলৈকে। আৰু পিছফালে আমাৰ গাড়ীখন পাৰ্কিং কৰি লৈছোঁ। আৰু মোৰ ফ্ৰণ্টত আছে তলাতল ঘৰ, আৰু এইফালে এনেকৈ দোকানসমূহ আছে, মই দোকানসমূহ দেখুৱাই আছোঁ। ঘৰতে বনোৱা নে কিনি আনা? নিজে বনোৱা থাকে ন কিছুমান। ভাল লাগিছে কিন্তু বস্তু। এইবোৰ কিহৰ হয়, বাঁহৰ নেকি? পাতিৰ? আৰু এইফালে আছে তলাতল ঘৰ। এতিয়া আমি মানে পুৰা ভিতৰলৈ গৈ আছোঁ। আৰু ইয়াৰ ভিতৰত সোমাবলৈ হ'লে মানে কি প্ৰথমে টিকেট কৰিব লাগিব, কৰিলে টিকেট ঘৰ আছে। এতিয়া প্ৰথমে টিকেটটো কাটি লওঁ, তাৰপৰা আমি ভিতৰলৈ গৈ আছোঁ। মানে আপুনি স্কেনাৰ এটা পাব, ইয়াত স্কেন কৰি দিলে ইয়াত আপোনালোকে টিকেট কাটি ল'ব পাৰিব নিজে। টিকেট কৰি হৈ গ'ল আৰু এতিয়া মানে ভিতৰলৈ আহি আছোঁ। আৰু ইয়াত মানে টিকেট কাটিবলৈ একেবাৰে ইজি হয়, মানে ইয়াত যোনটো স্কেনাৰ আছে, স্কেনাৰ আপুনি ধুনীয়াকৈ মানে স্কেন কৰি দিয়ক। তাৰপাছতে ইয়াত এনেকৈ আপোনাৰ বাকী গোটেইখিনি আহিয়ে যায়। আৰু তাৰপাছত আৰু পে' কৰাৰ পিছতে টিকেটটো হৈ যায়। তাৰপাছত টিকেট দেখুৱাৰ পিছতে আপুনি এনেকৈ ভিতৰলৈ সোমাই আহিব পাৰিব। আৰু এতিয়া আমি মানে তলাতল ঘৰৰ ওপৰলৈকে গৈ আছোঁ। আৰু মোৰ ফ্ৰণ্টতে আছে মানে তলাতল ঘৰ। আৰু এতিয়া এইফালে ওপৰলৈ উঠিব লাগিব, চাওঁ বাৰু কি আছে ওপৰত।
হে আমাৰ ড্ৰাইভাৰ দা ড্ৰাইভাৰ দা এইখন মেডিকেল আছিলে হস্পিটেল মানুহ থাকিবই আৰু মানুহ ক'ত থাকিব পখতে কি মানুহ থাকিবই আৰু মই ইয়াৰ পৰা তালৈকে কভাৰ মাৰি দিম ঠিক আছে আৰু ইফালে মানে আহিয়ে মানে এনেকুৱা ৰুম এটা ভিতৰত সোমাই আহিছোঁ আচলতে এই ঘৰটোৰ নাম কি হয় নাজানো মই আগতে অহা নাই আৰু গমো নাপাওঁ ভালকৈ কোনটো ঘৰত কি কয় আচলতে ৰুমবোৰৰ ইয়াত মানে বহুতকেইটা ঘৰ আছেতো প্ৰতিটো ৰুমৰে মানে বেলেগ বেলেগ নাম আছে ধৰি লওক আৰু মানে ইয়াত মানে সোমাই মানে এনেকুৱা মজা লাগিছে মানে কিবা এটা ঠাণ্ডা লাগি গৈছে পুৰা ভিতৰত সেইটো ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইবাৰ মানে আকৌ মানে বেলেগ এটা ৰুমলৈ আহি আছোঁ একদম পুৰা ঠাণ্ডা বাহিৰত এনেকুৱা গৰম মানে পুৰা ঘামি গৈছোঁ আৰু ভিতৰত মানে কিবা এটা মানে একদম পুৰা এনেকুৱা লাগিছে মানে এচিত থকা নিচিনা ফিল এটা পাই আছোঁ মানে ভিতৰত বহুত ঠাণ্ডা হয় আৰু ইয়াৰ কাষতে আছে এটা শিৱ মন্দিৰ আচলতে শিৱ মন্দিৰ হ'ব চাগে যিহেতু মানে আগৰ দিনত শিৱকে পূজা কৰা হৈছিল এইটো হৈছে মন্দিৰটো বাহিৰত কথা কৈ আছোঁ হয়নে একো শব্দ নাই ভিতৰলৈ যালে ইকো হ'ব তেতিয়া কেনেকুৱা বনাইছে বনাওঁতে মানে ইমানখিনি কৰি আছে এই মন্দিৰবিলাক পূজা কৰিলে আকৌ এবাৰ দেচোন মই আগতে গাইড লওঁতে তেখেতে কৈছিলে বোলে আগতে ইয়াত পূজা পাতল কৰোঁতে হেৰিবিলাক মন্ত্ৰী নে সেনাপতি ইয়াত বহিছিলে ইয়াত বহি পেলাই মানে পূজা পাতল কৰোঁতে হেৰিসকল বহিছিলে আৰু ৰজা মহাৰজাসকল ইয়াত বহিছিলে মানে ভিতৰত পূজা হয় আৰু বাহিৰতে মানে বহা আসন আছিল আৰু এতিয়া মানে এইফালে আৰু এটা মানে ৰাস্তা পাইছোঁ ভিতৰলৈ যোৱা এতিয়া মানে এইফালে আহি আছোঁ আৰু চাওঁ তাৰ ভিতৰত কি আছে আৰু এইফালে বস্তু এটা দেখাই চাওক আগৰ দিনৰ ইটাবোৰ এনেকুৱা আছিল চাওক কেনেকুৱা বহল বহল মানে চেপেটা টাইপৰ আছিল আৰু ইয়াত চাই লওক আৰু ডিজাইনবোৰ আৰু ইয়াৰ এই ডিজাইনবোৰ চাওক না কিমান সুন্দৰ ডিজাইন কিন্তু মানে এতিয়া মানে দিন হৈ যোৱাৰ লগে লগে মানে গোটেইবোৰ মানে অলপ প্ৰায় বেয়াই হৈছে আৰু এতিয়া মানে এইফালৰ পৰা ভিতৰলৈ যাম আৰু তাত কি আছে গোটেইখিনি দেখুৱাই আছোঁ বাৰু চাই থাকোঁ আৰু এইফালে ইয়াৰ ৱালৰ ডিজাইনবোৰ চাওক কিমান এটা সুন্দৰ ডিজাইন চাব পাৰে ইয়াত আচলতে আগৰ দিনত চাগে যেতিয়া মানে যিহেতু মানে লাইটৰ মানে ব্যৱস্থা তেতিয়া চাগে ইয়াত চাগে চাকি বা মম তেনেকুৱা ধৰণৰ বস্তু মানে ৰাখিছিল কিজানি মানে ডিজাইনটো দেখি মোৰ মানে তেনেকুৱাই লাগিছে কিন্তু সঁচাটো কি হয় নাজানো বাৰু সঁচাকৈ মানে বহুত এটা ধুনীয়া ডিজাইন হয় আৰু প্ৰতিখন ৱালতে মানে এনেকুৱা ধৰণৰ ডিজাইন আছে ইয়াত ঘৰটোৰ ভিতৰত দেখা পাব আৰু ইয়াত থাকি মানে মোৰ এনেকুৱা লাগি আছে একদম মানে এচিড আছোঁ নেকি মানে একদম পূৰা ঠাণ্ডা লাগি গৈছে মানে ভিতৰত সোমাই জেকেট খুলি থৈ আহিলোঁ গৰমত কিন্তু ইয়াত সোমাই এনেকুৱা লাগিছে মোৰ পূৰা এচিড সোমোৱাৰ নিচিনা ফিল এটা পাই আছোঁ মানে আৰু বাহিৰত মানে যিমানেই গৰম নহওক ইয়াৰ ভিতৰত সোমালে আপুনি এচিড থকা ফিলটোৱে পাব তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মানে যিখিনি দেখিছোঁ সেইখিনিয়ে দেখুৱাইছোঁ বা আপোনালোককো কাৰণ মই যিহেতু মানে ইয়াৰ বিষয়ে একো নাজানো সেইকাৰণে মই একো কোৱাও নাই খালি যি দেখিছোঁ দেখাইহে গৈছোঁ আৰু পিছত আকৌ যেতিয়া আহিম তেতিয়া মানে গাইড এজন লৈ ধুনীয়াকৈ ভিডিঅ' এটা বনাম আৰু গোটেইখিনি আপোনালোকক বুজাবৰ বাবে চেষ্টা কৰিম আৰু এতিয়া আমি মানে আহি আছোঁ মানে কিবা এটা খাই লওঁ বুলি তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মানে আমি ইয়াতে অলপ ৰখিছোঁ মানে ফটো চটো উঠিম বুলি আৰু এইফালে বিদ্যাদাহে বা কি হ'ল নাজানো মুখ চুখ ফুলাই আছে ছোৱালী দেখিলে ইউটিউবাৰ বুলি চিনি পাইছে ক'ত ছোৱালীখিনিৰ আগত কেলা মই ড্ৰাইভাৰ বুলি কোৱা নাই গাড়ীখনৰ ড্ৰাইভাৰ বুলি কৈছোঁ দেই গাড়ীৰ মালিক বুলিয়ে কৈছোঁ দেই হ'ব দিয়ক চিন্তা কৰিব নালাগে মই ভিডিঅ'ত কৈ দিম আপুনি ড্ৰাইভাৰ নহয় বুলি চাওক ভিডিঅ' কৰি আছোঁ মানে কথাটো হ'ল তেতিয়া মানে কি হ'ল তাতে মানে এনেকৈ ক'ৰবাৰ স্কুল এখনৰ পৰা মানে এনেকৈ মানে গোটেই মানে ষ্টুডেণ্টবোৰ আহিছিল ৰংঘৰ চাবলৈ তাতে মানে তেনেকৈ 3-4জনীমান ছোৱালী আছিল মানে গোটেইবোৰ ছোৱালী আছিল বাৰু মানে চিনি পাইছিল বোলে মোক ফেচবুকত মানে সিহঁত বোলে দেখিছে আগতে চিনি পাইছে এনেকৈ আহিছিল তাৰপিছত তেনেকুৱাতে মানে মোক মানে সুধিলে যে কি ড্ৰাইভাৰ নেকি মই বুলি কৈ পালোঁ তাতে এতিয়া এজনা খং
আচলতে ড্ৰাইভাৰ নহয় দেই, বিদ্যাদাৰ মালিকহে বুজিছানে এতিয়া। আচলতে আপোনাৰ খং উঠাৰ কাৰণটো মই এতিয়াহে গম পাইছোঁ। আপোনাক ড্ৰাইভাৰ বুলি কোৱা কাৰণে খং উঠা নাই, ছোৱালীকেইজনে যে আপোনাৰ লগত চেল্ফি নল'লে সেইকাৰণে খং উঠিছে। হয় নে? সঁচা কথা কম, সঁচা কথা কৈছোঁ। তলাতল ঘৰ চাই কৰি ওলাই আহিলোঁ। আচলতে এই দুজেগাতে যাব পাৰিলোঁ, শিৱদৌল আৰু ছেকেণ্ড হৈছে তলাতল ঘৰ, কাৰণ আমাৰ হাতত বেছি সময় নাছিল। তাৰ কাৰণে আমি সোনকালে গুচি আহিবলগীয়া হ'ল আৰু চাবলগীয়া বস্তু বহুত আছিল, কিন্তু আমাৰ চাব যাবহে টাইম নহ'ল। আৰু তাতে বিদ্যাদাৰ মানে ডিউটি আছে 5টা বজাৰ পৰা। 5টা বজাৰ আগত আমি মানে নগাঁও পাবগৈ লাগিব। নগাঁও মানে তো বিদ্যাদাৰ মৰিগাঁও যাব লাগিব বাৰু ডিউটিৰ কাৰণে, মানে 5টা বজাৰ আগত আমি নগাঁও পাবগৈ লাগিব। তাৰ কাৰণে আমি সোনকালে গুচি আহিলোঁ। আৰু ক'বলৈ গ'লে শিৱসাগৰ টাউনখন ইমান ডাঙৰো নহয়। যদি আপোনালোকে ভাবে যে শিৱসাগৰখন চাম বুলি ভাবে, তেনেহ'লে আপোনালোকে যদি ৰাতিপুৱা সোনকালে আহি যায়, তেনেহ'লে সন্ধিয়ালৈকে ইয়াত থকা মানে সকলোবোৰ ধৰি লওক শিৱদৌল, জয়দৌল, শিৱদৌল, তাৰপৰা কাৰেংঘৰ, ৰংঘৰ, মানে যিমান যি আছে গোটেইখিনি মানে একেধৰণে চাই শেষ কৰিব পাৰি। ইমান ডাঙৰ টাউন নহয়। যদি আপোনালোকে এতিয়ালৈকে অহা নাই, তেনেহ'লে আহিব। সঁচাই মানে এটা মানে বেলেগ এটা মানে পৰিৱেশ পাব, মানে যিটো পৰিৱেশ মানে আপুনি বেলেগ ডিষ্ট্ৰিক্টত গ'লে নাপাব। আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টখন আহি এটা বস্তু মানে মই লক্ষ্য কৰিছোঁ, সেউজীয়া পৰিৱেশ, যিটো পৰিৱেশ মানে আপুনি বেলেগত নাপাবই। চাৰিওফালে গছ গছনি, তাৰ মাজতে টাউনখন ইমান ধুনীয়া, মানে ঠাণ্ডা জেগা। সঁচাই বহুত বেছি ভাল লাগিল। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ আহে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই দিব।